এজনী ছোৱালী যিয়ে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু আৰু কেতিয়াও ঘূৰি নাহিল। এইটো এটা সাধাৰণ নিখোজ কেছ নহয়, এইটো এটা অপহৰণৰ ভয়ংকৰ ৰহস্য। গুৱাহাটীৰ এটা সাধাৰণ পৰিয়ালত বাস কৰিছিল পূজা নামৰ এজনী ছোৱালী। স্কুলৰ পৰা আহি বন্ধুৰ সৈতে কথা পাতে। সাধাৰণ জীৱন। এদিন সন্ধিয়া পূজা ঘৰৰ পৰা ওলাই গ'লে, মই অলপ সময়তে আহিম। কিন্তু সেইটো আছিল তাইৰ শেষ কথা। ৰাতি ৯ বাজিলে, পূজা ঘূৰি নাহিল। পৰিয়ালে চিন্তা আৰম্ভ কৰিলে। ফোন অফ, কোনো খবৰ নাই। পিছত পুলিচে কেছটো ল'লে আৰু তদন্ত আৰম্ভ কৰিলে। চিচিটিভি ফুটেজ চেক কৰা হ'ল। শেষবাৰৰ বাবে পূজা এটা ৰাস্তাত দেখা গ'ল। তাৰ পিছত এটা ক'লা গাড়ী আহি থমকি ৰ'ল আৰু পূজা হঠাৎ অন্তৰ্ধান হৈ গ'ল। দুদিন পিছত এটা ফোন কল আহিল পূজাৰ ঘৰত। এটা অচিন মানুহৰ কণ্ঠ। যদি ছোৱালীক বচাব খুজিছা, টকা প্ৰস্তুত ৰাখা। কিন্তু পুলিচে লোকেশ্যন ট্ৰেচ কৰিলে আৰু যি পোৱা গ'ল সেয়া সকলোতকৈ ভয়ংকৰ আছিল। অপহৰণকাৰী কোনো বাহিৰৰ মানুহ নহয়, তেওঁ আছিল পূজাৰ চিনাকি এজন, যিয়ে বহুদিন ধৰি তাইক নজৰ ৰাখিছিল। পুলিচে তাক গ্ৰেপ্তাৰ কৰিলে। কিন্তু পূজাৰ অৱস্থা, সেইটো জানিলে আপোনাৰ গা শিয়ৰিব।